নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ আন এটা ভিডিঅ'লৈ। আৰু আমি আজি পাথাৰত আহিছোঁ ধান উঠাবলৈ। এইবিলাক ধান উঠাই লৈ যাই আছোঁ আমি পাথাৰত। তো অলপ মানে কি অলপ মানে ধান উঠাব আহিলোঁ আৰু কিমান মানে বেলেগ কাম কৰি থাকিম, ভিডিঅ' এডিট কিমান কৰিম। তো এইবিলাক কৰিব লাগিব অলপ মাজে মাজে, চব কামেই মানে যিহেতু শিকাটো জৰুৰী। আৰু এইখিনি এতিয়া হ'ল আমাৰ উঠা ধান, উঠাই আছে সৰমাই আছোঁ উঠাই। আৰু এইবিলাক ধান ইয়াতে মানে ঘৰত নিব লাগিব, এইবিলাক ধান ঘৰত নি মানে মৰণা মাৰিব লাগিব। তো আহিলোঁ পাথাৰত, ভাল লাগিল। আৰু এতিয়া আছে অলপমান মানে বহুত আছে, এইগুটি ধান আছে বহুত আছে। তো এইবিলাক গোটেই ধান চপাব লাগিব আমি। আৰু এইটো হৈছে আমাৰ সৰু ভাইয়ে অকলে আছে ইয়াতে কাম কৰি, মানে ময়ো আছিলোঁ। চ' মই অলপ ৰেষ্ট ল'লোঁ, মই মানে বেছি নোৱাৰোঁ না। তো সৰুৱে অলপ কৰি আছে কাম অকলে। তো মই ৰেষ্ট ল'লোঁ ইয়াতে আৰু সৰুৱে কাম পুৰা কৰি আছে। আৰু এইটো বস্তু কোনে কোনে চিনি পোৱা মোক কমেণ্ট কৰি ক'বাচোন। মানে এইটো বস্তু পথাৰতে পায়, পথাৰত মানে ধান কাটিলে ওলায়, মানে ধানৰ লগত মানে থাকে। তো এইটো বস্তু কোনে কোনে চিনি পোৱা মোক এবাৰ কমেণ্ট কৰি জনাবা। মানে মই পথাৰৰ পৰা লৈ আহিলোঁ, কিন্তু কিয় লৈ আহিলোঁ আপোনালোকে যদি জানে কওক এবাৰ। তো এবাৰ কমেণ্ট কৰি কওক বোলে এইটো বস্তু মই চিনি পাওঁ। তো যোনে চিনি পোৱা মোক এবাৰ কমেণ্ট কৰিলে হ'ল, মই কৈ দিম তাৰপিছত বাকীখিনি কিয় লৈ আহিছোঁ এইটো বস্তু।